নমস্কাৰ, মই ডাক্তৰ সৌৰভ কুমাৰ শৰ্মা। আশা কৰোঁ আপোনালোকে ভালে আছে। আজি এটা নতুন ভিডিঅ' চিৰিজ ষ্টাৰ্ট কৰিব লৈছোঁ। ডেইলি হেল্থ টিপছ, কিছুমান আমাৰ ডেইলি কিছুমান লাইফষ্টাইল চেঞ্জেছ আমাৰ দেহত আনি পেলাই আমি কিছুমান হেল্থ ইম্প্ৰুভ কৰিব পাৰোঁ। ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকে মোক ছাপোৰ্ট কৰক, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওক, আপোনালোকে যদি শকত হয় বা ভাৰতবৰ্ষত বহুত আমাৰ পাৰ্চেণ্টেজ মানুহ শকত হয়, মহিলাই হওক পুৰুষেই হওক, আৰু বহুত আৰু ৱেষ্টাৰ্ণ মানুহৰ তুলনাত ভাৰতৰ যিবোৰ শকত হয় তেওঁলোকৰ এটা ডিফাৰেঞ্চ আছে, সেইটো চেণ্ট্ৰিপিটেল অবেচিটি বুলি কয়। ৱেষ্টাৰ্ণ মানুহবোৰে শকত হ'লে হাতখনো শকত হয়, গোটেই পেটটো শকত হয়, ভৰিও শকত হয়, কিন্তু আমাৰ ইণ্ডিয়ান মানুহবোৰৰ অকল পেটটো ওলায়, এইটো চেণ্ট্ৰিপিটেল অবেচিটি। আৰু এইটো দেখা গৈছে যে এই চেণ্ট্ৰিপিটেল অবেচিটিৰ লগত বহুত হাৰ্ট ডিজিজ, কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ এইবোৰ এছ'চিয়েট হৈ থাকে। যিমানে চেণ্ট্ৰিপিটেল অবেচিটি, যিমানে পেটটো ওলাব, সিমানে হাৰ্ট ডিজিজৰ পৰিমাণটো বাঢ়ি যাব। তো এই চেণ্ট্ৰিপিটেল অবেচিটি কমোৱা এটা ইম্পৰ্টেণ্ট হেল্থ টিপছ ক'ব গৈছোঁ। যেতিয়া আপোনালোকে ভাত খাওঁতে লাহে লাহে খাব, চোবাই খাব। যদি আমি বহুতে আমাৰ বহুতৰে এটা হেবিট আছে, জল্দি খাই পেলাই আমি কাঁহীখন ধুই দিওঁ। তেনেকুৱাতে কি হ'ব, আমি ক'ব নোৱাৰাকৈ বহুত বেছি ভাত খাই দিম। তেনেকৈ আমি শকত ইজিলি হৈ যাম। আৰু আমি ভাত খোৱাৰ আগত আমি পানী এগিলাচ খাই ল'ব পাৰোঁ। তেতিয়া আমাৰ ডাইজেশ্যন ইম্প্ৰুভ হ'ব আৰু আমাৰ অভাৰ ইটিং, আমি এক্সেছ খোৱাটো কমাব পাৰোঁ। আৰু ভাত খাই থাকোঁতে আমি টিভি বা মোবাইল ইউজ কৰিব নালাগে। তেনেকৈ আমি ক'ব নোৱাৰাকৈ বহুত বেছি খাই দিব পাৰোঁ। তো এইখিনি হেল্থ টিপছ আমি লৈ পেলাই বা যদি অৱলম্বন কৰোঁ, আমি খাওঁতে লাহে লাহে খাম, চোবাই খাম আৰু ভালকৈ কনচিয়াছ হৈ খাম। তো এই যদি কনচিয়াছ হৈ খোৱা বা চোবাই ভালকৈ খোৱাটো যদি আমি অৱলম্বন কৰোঁ, আমাৰ এই হেবিটটোৱে বেলেগ কিছুমান হেবিটো ইনফ্লুৱেঞ্চ কৰিব আৰু আমি বেছি ডিচিপ্লিন হৈ যাম, আমি কামক লৈ বেছি কনচিয়াছ হৈ যাম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰক, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।